हेलो बंधु बान्धवीসকল, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম সমাজ বিজ্ঞানৰ চন সম্পৰ্কীয় বিভিন্ন প্ৰশ্ন উত্তৰ। ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যদি এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু পাছত থকা বেল আইকনটো দবাই নটিফিকেশনটো অন কৰি ৰাখিব। এইটো ভিডিঅ'ৰ 1 নম্বৰ প্ৰশ্ন, হৰিজন সাপ্তাহিক কোন চনত প্ৰকাশ কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1933 চনত প্ৰকাশ কৰা হৈছিল। 2 নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম মহামৰীয়া বিদ্ৰোহ কোন চনত হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1962 চনত হৈছিল। তিনি নম্বৰ কোৱেশ্চনটো হ'ল পৌৰসভা আইন কোন চনত গ্ৰহণ কৰা হয়? ইয়াৰ উত্তৰটো হ'ব 1956 চনত। 1956 চনত পৌৰসভা আইন গ্ৰহণ কৰা হয়। 4 নম্বৰ প্ৰশ্ন, কিমান চনত গুৱাহাটীত পৌৰসভা গঠন কৰা হয়? ইয়াৰ উত্তৰটো হ'ব 1974 চনত। 1974 চনত গুৱাহাটী পৌৰসভা গঠন কৰা হয়। 5 নম্বৰ প্ৰশ্ন, কিমান চনত ভাৰত চৰকাৰে মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাৰ বাবে উচ্চ ন্যায়ালয় গঠন কৰে? ইয়াৰ উত্তৰ হ'ব 2013 চনত। 6 নম্বৰ প্ৰশ্ন, নুনমাটি তেল শোধনাগাৰ কোন চনত স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1962 চনত নুনমাটি তেল শোধনাগাৰ স্থাপন কৰা হৈছিল। 7 নম্বৰ প্ৰশ্ন, কিমান চনত চিপাহী বিদ্ৰোহ হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1857 চনত। 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল। 8 নম্বৰ প্ৰশ্ন, সংবিধান সভা কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1946 চনত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল। 9 নম্বৰ প্ৰশ্ন, অসমৰ একমাত্ৰ পূৰ্ণাংগ মৰাপাট কলটো কিমান চনত স্থাপন কৰা হয়? ইয়াৰ উত্তৰ হ'ব 1970 চনত স্থাপন কৰা হৈছিল। 10 নম্বৰ প্ৰশ্ন উত্তৰ, তৃতীয় বড়ো চুক্তি কেতিয়া স্বাক্ষৰিত হয়? ইয়াৰ উত্তৰটো হ'ব 27 জানুৱাৰী 2020 চনত তৃতীয় বড়ো চুক্তি স্বাক্ষৰিত হয়। 11 নম্বৰ প্ৰশ্ন, ইমেইল কেতিয়া আৱিৰ্ভাৱ হৈছিল? ইয়াৰ উত্তৰ হ'ব 1970 চনত। 1970 চনত প্ৰথম ইমেইল আৱিষ্কাৰ হয়। 12 নম্বৰ প্ৰশ্ন, কম্পিউটাৰত নেটৱৰ্কৰ প্ৰথম সূচনা কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ব 1969 চনত কম্পিউটাৰৰ নেটৱৰ্কৰ প্ৰথম সূচনা হৈছিল। এইটো ভিডিঅ'ৰ শেষৰটো কোৱেশ্চন, কিমান চনত বৈদ্যুতিক কম্পিউটাৰ আৱিষ্কাৰ কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1944 চনত। 1944 চনত প্ৰথম বৈদ্যুতিক কম্পিউটাৰ আৱিষ্কাৰ কৰা হয়। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই নটিফিকেশনটো অন কৰি ৰাখিব। জয় আই অসম।